নমস্কাৰ চাবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকক লৈছে এটি গুৰুত্বপূৰ্ণ জাননী। কি এই জাননী আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টোৰ যোগে চাবিদকৰ ভিডিঅ'টো শেষলৈকে চাই যাব। চাবিদসকল আপোনালোকক জনাব বিচাৰিছোঁ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ 2.0 যোগে যিসকল প্ৰাৰ্থীয়ে নিয়মীয়া পদৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন কেৱল 18 মহীয়া যিসকল প্ৰাৰ্থীয়ে DLED কৰিছিল নেশ্যনেল ইনষ্টিটিউট অফ অপেনিং স্কুল NIOS পৰা যি প্ৰাৰ্থীয়ে NIS পৰা DLED কৰিছিল 18 মহীয়া যি DLED কৰিছিল তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন কাহিলীৰ পৰা গুৱাহাটীৰ পৰা এইখন নটিচ প্ৰকাশ পাইছে। যিসকল প্ৰাৰ্থী স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ যোগে নিয়মীয়া পদৰ বাবে আবেদন কৰিছে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কেৱল 18 মহীয়া যিসকলে NIOS প্ৰাৰ্থী তেওঁলোকৰহে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু তেওঁলোকৰ কেণ্ডিডেটৰ লিষ্টখন ইয়াতে সংলগ্ন কৰি দিয়া আছে। মই আপোনালোকক জনাব বিচাৰিছোঁ দেখিছে এপ্লিকেশ্যন নং, কেণ্ডিডেট নেম, ফাদাৰ নেম, ডেট, টেবুল আৰু টাইম টেবুল ইয়াত উল্লেখ কৰা হৈছে। আপোনালোকে সেই টাইমৰ অনুযায়ীয়ে এই যি ভেৰিফিকেশ্যন আপোনালোকে উপস্থিত থাকিব লাগিব। আপোনালোকক জনাব বিচাৰিছোঁ চাবিদসকল যিহেতু 29 আৰু 30 ডিচেম্বৰ তাৰিখে এই যি নিয়মীয়া পদৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব NIOS আৰু DLED ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। লগতে সময় উল্লেখ কৰা হৈছে পুৱা 10:30 বজাৰ পৰা ভেৰিফিকেশ্যন আৰু কনফাৰেন্স হল ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত এই যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকক জনাব বিচাৰিছোঁ চাবিদসকল আপোনালোকে কি ডকুমেণ্টছ লগত লৈ যাব লাগিব তলত উল্লেখ কৰা হৈছে। ইয়াত কি ডকুমেণ্টছ আপোনালোকে লৈ যাব লাগিব উল্লেখ কৰা হৈছে। দ্য কেণ্ডিডেট শ্বেল ব্ৰিং দ্য অৰিজিনেল ডকুমেণ্টছ এণ্ড ওৱান চেল্ফ এটেষ্টেড ফটোকপি চেট অল ডকুমেণ্টছ ফৰ ছাবমিশ্যন এট দ্য ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন। যিহেতু আপোনালোকে সকলো ডকুমেণ্টছ আপোনালোকৰ অৰিজিনেল লগত লৈ যাব লাগিব। লগতে জেৰক্স কপি লগত লৈ যাব লাগিব, এটা ছেট লৈ যাব লাগিব, তাত আপোনালোকে চেল্ফ এটেষ্ট থাকিব লাগিব আৰু সেই ডকুমেণ্টছসমূহ আপোনালোকে ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে দেখুৱাব লাগিব আৰু এটা ছেট আপোনালোকে তাতে জমা দিব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। দেখিবলৈ পাইছে আপোনালোকে চাবিদসকল আপোনালোকৰ নাম লগতে দেউতাকৰ নাম লগতে আপোনালোকৰ সময় আৰু তাৰিখ ইয়াত উল্লেখ কৰা হৈছে। কেতিয়া আপোনালোকে এই যি ডকুমেণ্ট ভেৰিফিকেশ্যন উপস্থিত থাকিব লাগিব এই যি লিষ্টৰ অনুপাতে আপোনালোকে উপস্থিত থাকিব লাগিব। যি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ যি কনফাৰেন্স হল সেই কনফাৰেন্স হলত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। কেৱল NIOS যিসকল প্ৰাৰ্থী আছে 18 মহীয়া যি DLED কৰি তেওঁলোকে চাকৰি কৰি আছে আৰু স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ যোগে তেওঁলোকে নিয়মীয়া পদৰ বাবে যি আবেদন কৰিছে সেই আবেদনৰ কৰাৰ ভিত্তিতেই তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে। ইয়াত ভাবিছে যে আপোনালোকে সৰ্বমুঠ 372জন কেণ্ডিডেটক চিলেক্ট কৰা হৈছে। 372জন কেণ্ডিডেটে এই যি ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত থাকিব লাগিব বুলি উল্লেখ কৰা হৈছে। যিহেতু চাবিদসকল আপোনালোকে এই 29 আৰু 30 তাৰিখে আপোনালোকে এই ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত থাকিব লাগিব। পুৱা 10:30 বজাৰ পৰা এই ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এলিমেণ্টাৰী এডুকেশ্যন কাহিলীৰ পৰা গুৱাহাটী কনফাৰেন্স হলত এই যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। আপোনালোকে আপোনালোকৰ লগত নথিপত্ৰ লগত লৈ যাব লাগিব আৰু লগতে এটা ছেট জেৰক্স কপি লগত লৈ যাব লাগিব আৰু সকলো যি আপোনালোকৰ অৰিজিনেল ডকুমেণ্ট তাত শ্ব' কৰাব লাগিব বুলি ইয়াত উল্লেখ কৰা হৈছে। চাবিদসকল ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।